মায়াবিনী গানটো কোনোবা যদি আছে লগাই দিবাচোন। মায়াবিনী গানটো কোনোবা যদি আছে লগাই দিবাচোন। মায়াবিনী গান নিকালো। মায়াবিনী গান নিকালো। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ নিৰ্বাচনৰ মাজেৰে কৈ গৈছে মায়াবিনী লগাই দিয়া। জুবিনৰ ন্যায়ৰ বাবে মাত মাতি আৰু কয় যে জুবিন দাক ন্যায় দিয়াৰ আশা মই যথেষ্ট কম দেখা পাইছো। তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ সমূহ কংগ্ৰেছ অনুগামীক জুবিন দাৰ বিষয় এই বুলি কয়। এটা পৰিস্থিতিৰ ভিতৰত সোমাই পৰে, কিন্তু অসমৰ ভিতৰত লাখ লাখ মানুহ ৰাস্তাত ওলাই আহিল আৰু আমি নিজৰ মাজত আমি একদম ভাঙি পৰিছিলোঁ সেই সময়ত। তথাপিও আমি শৃংখলাবদ্ধভাৱে নিজৰ আৱেগ প্ৰকাশ কৰিলোঁ আৰু জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ ভিতৰত ল'ৰা ছোৱালীবোৰ নিজে ওলাই আহি মায়াবিনী গানটো কোনোবা যদি আছে লগাই দিবাচোন। মায়াবিনী গানটোৰ ইউটিউবত মায়াবিনী গান নিকালোঁ। তো আৰু সেই সময়ত বিভিন্ন কলেজৰ ভিতৰতো ল'ৰা ছোৱালীবোৰ ওলাই আহি প্ৰায়তো জুবিন দাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে। কিবা কাৰণত তেজপুৰ ইউনিভাৰ্চিটিত তেজপুৰ বিশ্ববিদ্যালয়ত যিদৰে তেওঁলোকে ল'ৰা ছোৱালীবোৰ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছিল, শ্ৰদ্ধাঞ্জলি দিবলৈ বিচাৰিছিল, সেই পৰিস্থিতিটো নাপালে, সেই পৰিৱেশটো নাপালে। আৰু সেই সময়ত মই প্ৰথমবাৰতো মই গৌৰৱ অনুভৱ কৰিলোঁ যে আমাৰ অসমীয়া মানুহবোৰ আৱেগিক হ'লেও আমি শৃংখলাবদ্ধভাৱে আমি নিজৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু দ্বিতীয়বাৰ মই গৌৰৱ অনুভৱ কৰিলোঁ কি যেতিয়া তেজপুৰৰ ছাত্ৰ সমাজ সকলোৱে একত্ৰিত হ'ল আৰু ইয়াৰ যে সেই সময়ত প্ৰশাসনৰ দায়িত্ব থকা ব্যক্তি যিজনে যথেষ্ট হেঁচা তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিলে, সেই হেঁচাটো তেওঁলোকে সহ্য কৰিবলৈ সেই তাকত আৰু এই তাকতৰ বাবে যি একতা তেওঁলোকে প্ৰকাশ কৰিলে আৰু যিদৰে প্ৰায় 2 মাহ দিনত ক্লাছ, সন্ধিয়া প্ৰতিবাদ আৰু লোকতান্ত্ৰিকভাৱে প্ৰতিবাদ যিদৰে তেওঁলোকে প্ৰতিবাদ কৰিলে, মই এজন অসমীয়া হিচাপে মই যথেষ্ট গৌৰৱান্বিত। আৰু মই সেই কথাখিনি আজি মই আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত মই প্ৰকাশ কৰিলোঁ যে মই তেখেতৰ প্ৰতি গৌৰৱ অনুভৱ কৰোঁ আৰু এজন অসমৰ প্ৰতিনিধি হিচাপে মোৰো চেষ্টা থাকে যে মই যেতিয়া অসমৰ কথাবোৰ সদনৰ ভিতৰত উত্থাপন কৰোঁ, মই দায়িত্ব সহকাৰে উত্থাপন কৰোঁ। আৰু এজনক কৈছিলোঁ যে এই তেজপুৰ ইউনিভাৰ্চিটিত বহুত বছৰ আগতে এটা ছাত্ৰ সমাজৰ লগত মত বিনিময় অনুষ্ঠানতে এগৰাকী ছাত্ৰই মোক প্ৰশ্ন কৰিলে যে আপুনি যে ৰাজনীতিত ভৰি দিছে, কি উদ্দেশ্যলৈ ভৰি দিছে? মাত্ৰ আপোনালোকৰ পিতৃ ৰাজনীতিত আছে সেইকাৰণে ৰাজনীতিত ভৰি দিছে নেকি? সেই প্ৰশ্নৰ ওপৰত চিন্তা যে মই কৰিলোঁ আৰু সেই প্ৰশ্নই যি মোক ক্লেৰিটি দিলে, যি স্পষ্টীকৰণ দিলে, আৰু সেইটো মোক বহুত দিনৰ কাৰণে আজিলৈকে মোক সহায় কৰি আছে। আৰু সেই প্ৰশ্নৰ উত্তৰ দিওঁতে মই ক'লোঁ যে মোৰ ৰাজনীতিত ভৰি দিয়া উদ্দেশ্যটো 3টাহে। প্ৰথম হ'ল নিজৰ দেশৰ বাবে মাত মাতা, দ্বিতীয় হ'ল নিজৰ অসমৰ বাবে মাত মাতা, তৃতীয় হ'ল নিজৰ সমষ্টিৰ বাবে মাত মাতা। সেইদিনাও এই কথাবোৰ ক'লোঁ। আৰু আজিও মোৰ ৰাজনীতিত আজিলৈকে মই যে সক্ৰিয় হৈছোঁ তাৰ কাৰণ হ'লেই 3টা। প্ৰথম দেশ, দ্বিতীয় আমাৰ প্ৰদেশ অসম আৰু তৃতীয় হ'ল আমাৰ সমষ্টি। তো সেইকাৰণে আজি এটা ভাল পৰিস্থিতি য'ত আমাৰ ৰিপুণ বৰা ডাঙৰীয়া, শ্যামণি বৰা ডাঙৰীয়ানী, আমাৰ কৌশিক কাশ্যপ, আমাৰ AICC ছেক্ৰেটাৰী মনোজ চৌহান, আমাৰ NSO ইনচাৰ্জ কবিৰ আহমেদ, খুব এটা ভাল এটা সক্ৰিয় পৰিস্থিতি। আৰু নিশ্চয় ল'ৰা ছোৱালীবোৰো নিজৰ ভৱিষ্যত আৰু কেনেদৰে উন্নতি বিচাৰে সেইখিনি কথা প্ৰকাশ কৰিলে। ধন্যবাদ।